হেল্ল' গাইজ, মই কংকনা। অষ্টমী পূজাৰ দিনাখন ফেমিলিৰ লগত ওলাই গ'লোঁ। ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ভিডিঅ' বনালোঁ, দিবলৈ নহ'ল নহয়। আজি আকৌ সেইটো আপলোড কৰিম বুলি ভাবিছোঁ। এয়া হৈছে প্ৰথম পেণ্ডেলত সোমাই যাওঁতে ধুনীয়াকৈ গ'লোঁ। ভাবিলোঁ ভালকৈ ভিডিঅ' এটা বনাম আৰু ফটো একপি মাৰিম। নাই, গৈ দেখিছোঁ জেণ্টছ আৰু লেডিজ ভাগ কৰি দিলে। মই আকৌ দেৰিকৈ ওলাই গ'লোঁ, আগতীয়াকৈ ফেমিলি মানুহখিনি ওলাই গ'ল। তাৰপিছত নহ'লগৈ। তাৰপিছত মই ভাবিলোঁ নাই, দেৱী দুৰ্গাৰ মূৰ্তিভাগিকে ফটো তোলোঁ। আৰু এয়া দেখিছেনে মূৰ্তিভাগৰ 18খন হাত। ইয়াৰো কিবা মহত্ব আছে চাগে, মই ভালকৈ গম নাপাওঁ, যিহেতু মই ইয়াত থকা মানুহ নহয়। আজি এবছৰ ধৰিহে আছোঁ। মোৰ ঘৰ শিৱসাগৰ, মই আকৌ এবছৰ ধৰি হোজাইত থকা। আৰু এই পেণ্ডেল ভাগ বনাইছিলে বুৰ্জ খালিফা, যিটো মই আপোনালোকক যি মূৰ্তিভাগ দেখুৱালোঁ, এয়া হৈছে বুৰ্জ খালিফা। 20 টকাত গৈ মই বুৰ্জ খালিফা পাই গ'লোঁ ডুবাই। তাৰপিছত আকৌ লাহে লাহে পেণ্ডেলবিলাক দৰ্শন কৰিলোঁ। পেণ্ডেলবিলাক দৰ্শন কৰাতে সোমাবই নোৱাৰি। দেখিছেনে কিমান ভিৰ? ইমান ভিৰত সোমোৱাটো মুখৰ কথা নহয়। তাৰপিছত গৈ পালোঁ হোজাই গান্ধী মৈদান। ইয়াত আকৌ বৰ ধুনীয়া পেণ্ডেল বনাইছে। পেণ্ডেল যেনেকুৱা ধুনীয়া, মূৰ্তিভাগো তেনেকুৱা ধুনীয়া। আৰু ভিৰ দেখিছেনে? ভিৰত নোৱাৰিয়ে। তাৰপিছত মই বোলো মানুহজনক ক'লোঁ, মোক ফটো দুকপিমান মাৰি দিবা। তেওঁ আকৌ ইমান ভিৰত বোলে তোমাক গতিয়া ক'ৰবাত চেপেটাহে কৰিব, ফটো আকৌ কেনেকৈ মাৰিব? মই বোলো হ'বচোন, ঠেলি হেঁচি মোক মাৰি দিবা। তাৰপিছত মই সৰুকৈ এটা ভিডিঅ' বনাই ল'লোঁ। ইমান ধুনীয়া সাজ সজ্জা দিছে পেণ্ডেলৰ। তাৰপিছত ফটো কপি বোলো মাৰিবলৈ যাওঁতে আকৌ মানুহে মোক ঠেলি হেঁচি লৈ গ'ল। তাৰপিছত যেনে তেনে মূৰ্তিভাগৰ ফটো তুলি, ইমান ধুনীয়া মূৰ্তিভাগি দেখিয়ে মন ভাল লাগি গৈছে। তাৰপিছত মানুহজনক অকণমান ৰিকুৱেষ্ট কৰি আনিলোঁ ফটো মাৰি দিবলৈ। তেওঁ আকৌ ফটো মাৰিব নাই, ভিডিঅ'হে বনাই থৈ দিলে। বাৰু যি কি নহওক, তাৰপিছত ওলাই আহি এনেকৈ লাহে লাহে পেণ্ডেলবিলাক দৰ্শন কৰিলোঁ। সোমাব পৰা ক্ষমতা নাই আকৌ দেই, ইমান ভিৰ। যিহেতু অষ্টমী আৰু নৱমী একেলগে পৰিছিলে, সেইটো কাৰণে ভিৰ মানে অতিমাত্ৰা ভিৰ। তাৰপিছত এনেকৈ ওলাই গৈ আকৌ আন এটা পেণ্ডেললৈ গ'লোঁ। তেনেকৈ পেণ্ডেলবোৰ দৰ্শন কৰি থাকিলোঁ। আৰু ফেমিলিৰ লগত ফুৰাৰ মজাই বেলেগ নহয় জানো। মোৰ শাহুমা আহিছিলে। শাহুমাৰ লগত বিয়াৰ পিছত এয়া মোৰ প্ৰথম পূজা। এবছৰ গ'ল বাৰু, কিন্তু তেওঁৰ লগত ফুৰিছোঁ প্ৰথম। তেওঁ আকৌ ভিডিঅ' চিডিঅ'ত ওলাবলৈ বৰ লাজ কৰে। বৰ লাজু কি আকৌ আমাৰ মাজনী দেই। তাৰপিছত লাহেকৈ ব্ৰিজৰ তলত গ'লোঁ। দেখিছেনে? ফুৰিবলৈ নাযাওঁ বুলি কৈ চটফটাই ঘূৰিয়ে ফুৰিলোঁ। এয়া আকৌ ভণ্টি আগে গৈ আছে, মূৰত হালধীয়া গোলাপ ফুল এপাহ গুজি। ইয়াত আকৌ প্ৰাইচ টেগটো মাৰাই আছে, তাই আকৌ পাহৰিয়ে থাকিলে খুলিবলৈ। মই বোলো বুৰ্বকজনী, ঘৰত গৈ খুলি দিলেই হ'ল। তাৰপিছত এয়া দেখিছেনে? ওপৰৰ ইমান ধুনীয়াকৈ সজাইছে ডেক'ৰেশ্যন। আৰু পূজা বুলি ক'লে মনটো এনেই ভাল লাগি থাকে নহয় জানো। আৰু সঁচাকৈ দুৰ্গা মা আহে আৰু গুচি যায়। বাৰু যি কি নহওক, লাষ্টত গ'লোঁ ট্ৰেইন ষ্টেচনত। তাত আকৌ বহুত ধুনীয়াকৈ বনাইছে। তাত আকৌ বহিবলৈও বহুত ধুনীয়া ব্যৱস্থা কৰি দিছে। মই বোলো নাই, অকণমান বহি লওঁ, ভৰি চৰি বিষাই গ'ল। তাৰপৰা সৰুকৈ ভিডিঅ' এটা বনালোঁ। ভণ্টিক ক'লোঁ অকণমান শ্ল' মোশ্যন ভিডিঅ' এটা বনাই দেচোন। মই বোলো এইটো এডিট কৰি ধুনীয়াকৈ ৰিলছত দিম। ক'ত আৰু মই যিহে এলেহুৱা, এডিট কৰিবলৈ নহ'ল। বাৰু তাই আকৌ বনাই দিলে দেই, মইহে এডিট কৰিব নোৱাৰিলোঁ, মানে মই বৰ এলেহুৱা ন। তাৰপিছত তাই ক'লে তাইকো বনাই দিবলৈ। তাইকো এটা ভিডিঅ' বনাই দিলোঁ। তাই মোক কৈ আছে এডিট কৰি দিবলৈ, মই আৰু হ'লেই আৰু এডিট কৰা। লাষ্টত আকৌ গৈ ভোকো লাগিলে। তাৰপিছত ধুনীয়াকৈ বিৰিয়ানী আৰু চিকেন খাই ঘৰলৈ উভতি আহিলোঁ।